তো নমস্কাৰ বন্ধুসকল, মই বৰ্তমান আছো এনেকুৱা এখন মাৰ্কেটত য'ত আহিলে আপোনালোকে পাই যাব এনেকুৱা এবিধ চব্জি যি চব্জি আপোনালোকে অসমৰ ক'তো নাপাব। এই চব্জিৰ খেতি অকল ইয়াতেই কৰা হয় আৰু লগতে মাত্ৰ 100 টকাত মেখেলা চাদৰ লগতে ৰং বিৰঙী বিভিন্ন ধৰণৰ কাপোৰ। আমি সাধাৰণতে 100 টকাৰ মেখেলা বিক্ৰী কৰোঁ আৰু সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে চেণ্ডেল পাই যাব, তাকো একেবাৰে কম দামত, মানে একেবাৰে পানীৰ দামত। আমি যেটা দামত বিক্রি কৰো বহা দোকানত সেই একে চেন্ডেল বা একে জোতা দিলে বহুত দাম ল'ব। আৰু একদম কম খৰচত ধুনীয়া ধুনীয়া কাঠৰ বিছনা, ডাইনিং, সোফা সেট ইত্যাদি সব পাই যাব। এটোৰ দাম কিমান কওক? একে দাম কৰোঁ 12,000। আৰু এই বজাৰখনত একদম ফ্ৰেছ শাক পাচলিৰ লগতে আপোনালোকৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সকলো ধৰণৰ সামগ্ৰী পাই যাব। আৰু এই বজাৰখন হ'ল আমাৰ আগিয়াৰ বালিজানত থকা বালিজানা সাপ্তাহিক হাট বজাৰ। আৰু এই ভিডিঅ'টোত মই যিমান পাৰোঁ এই বজাৰখনৰ বিষয়ে ইনফৰমেশ্যন দিব চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু পাৰিলে এটা শ্বেয়াৰ কৰিব। আৰু মই আহিলো গোৱালপাৰাৰ ফালৰ পৰা আৰু আহি পালো আগিয়া। আৰু আগিয়া আপোনালোকে এই পইণ্টৰ পৰা এইফালে ৰাইট ল'ব লাগিব। ৰাইট লৈ মাত্ৰ 200-300 মিটাৰ মান গ'লেই এই বালিজানা সাপ্তাহিক হাট বজাৰখন আপোনালোকে পাই যাব। আৰু ফাইনেলি আহি পালো সেই লোকেশ্যনটো, মানে বজাৰ অলপ আগত আছে। গাড়ীখন মানে ইয়াতে পাৰ্ক কৰি থ'ব লাগিব, মানে সেইফালে লৈ যোৱা নাযায়, মানে মানুহৰ তামাম ভিৰ। আৰু এতিয়া বলক আপোনালোক বজাৰৰ ভিতৰত যাই লগ পাই আছো আৰু দেখুৱাই আছো এই বজাৰত কি আছে। তো বলক। আৰু এই বজাৰটো মানে এই মানে মেইন ৰাস্তাৰ পৰা এইফালৰ পৰা আৰম্ভ হৈছে আৰু এইফালৰ পৰা মানে বহুত দূৰলৈকে আছে। কিগিলা ঘূৰি ভাল হ'ব না খালে? ভাল হয়, ভাল হয়। এইলা কি দি বনাইছে? এটা সব গাছন্ত বাচন্ত হ্যাঁ। কয় টাকা করে বেচে আছে? 100 টাকা, এটা 200 টাকা। এটা 200, এটা 100। আৰু এই বজাৰখনত গছ গছনি খুবেই কম। আৰু আপোনালোকে যদি গৰমৰ দিনত আহে পাৰিলে লগত এটা ছাতি লৈ আহিব, মানে তামাম গৰম। আৰু এই বজাৰখনত যিহেতু A to Z সকলো সামগ্ৰী পোৱা যায়। আৰু এইফালে আপোনালোকে চাব পাৰে চেণ্ডেলৰ মাৰ্কেট, এইফালে আছে কাপোৰৰ মাৰ্কেট। তো বলক আপোনালোক প্ৰথমত মানে কাপোৰৰ মাৰ্কেটখন দেখুৱাই লয়, তাৰমানে কি কাপোৰ পোৱা যায়। তো এইফালে কাপোৰৰ মাৰ্কেটৰ ভিতৰত বলক কি কাপোৰ ৰাখে? সব লেডিজ জেন্টস সব। চেল কেনেকৈ হয়? বেছি ভাল নহয় এইবাৰ, মানে অনলাইনে শেষ কৰিছে। এইটোতো অনলি মংগলবাৰ। মঙ্গলবাৰ। আৰু এই কাপোৰৰ মাৰ্কেটত সোমাই পালো এইফালে কৌশিক ভাইৰ দোকান। আৰু আপোনালোকে এইফালে চাব পাৰে ট্ৰেকছো আছে, এইফালে হাফ পেণ্ট আছে, এইফালে আৰু বহুত কিবা কিবি আছে, চাৰ্টো আছে। মানে ইয়াতে যদি মানুহ আহে একদম কম দামত কেই টকাৰ পৰা পাব? 200 টকাৰ পৰা 600 টকালৈকে। 200 টকাৰ পৰা 600 টকালৈকে চব পাই যাব না। মানে বালিজানা বাজাৰত যদি আপোনালোকে মঙলবাৰে আহে এই ভাইৰ দোকানত আহিলে এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ পাই যাব, তাকো একদম কম দামত, মাত্ৰ 200ৰ পৰা 600লৈকে। আপোনালোকে পচন্দ কৰক। এই চাওক লং পেণ্টৰ বাণ্ডেল, একদম কিমান লং পেণ্ট আছে ইয়াতে। আৰু এই বালিজানা কাপোৰৰ মাৰ্কেটত আহিলে আপোনালোকে পাব ধুনীয়া ধুনীয়া মেখেলা। এইফালেও আছে এখন মেখেলাৰ দোকান, এইফালেও আছে মেখেলাৰ দোকান। আৰু এইফালে দাদা এজন আছে, দাদাৰ পৰা জানিব চেষ্টা কৰিম। দাদা আপোনাৰ নাম? সাধন পাল। আপোনাৰ দোকানত কি পায়? আমাৰ দোকানত মেখেলা চাদৰ পায়, তাৰপিছত ট্ৰেডিশ্যনেল বড়ো, ৰাভা, গাৰোৰ ড্ৰেছ পায়। কিমানৰ পৰা ষ্টাৰ্ট হয় আৰু হায়েষ্ট প্ৰাইচ কিমান? দেখোন ট্ৰেডিশ্যনেল ড্ৰেছবিলাক অলপ দাম বেছি হয়, কাৰণ সিহঁতৰ লোকেল হাতত বনায় না। মোটামুটি 500ৰ পৰা ষ্টাৰ্ট হয়, আপোনাৰ 2000, 3000 এনেকৈ যাই পৌঁছায়। আপোনাৰ দোকানত আৰু একদম কম দামী কাপোৰ কোনটো আছে? কম দামত আমি সাধাৰণতে 100 টকাৰ মেখেলা বিক্ৰী কৰোঁ। 100 টকাত মেখেলা পায়? 100 টকাত চাদৰ পায়। সঁচা কথা কৈছে না? 100 টকাত মেখেলা 100 টকাৰ মেখেলাটো অলপ দেখাই দিয়কচোন চাওক। 100 টকাত ধুনীয়া ধুনীয়া মেখেলা আছে এইবিলাক। আৰু এইবিলাক চাদৰ পাব আপুনি 100 টকাত, ধুনীয়া ধুনীয়া চাদৰ 100 টকা। 100 টকা। 200 টকাতে আপুনি ছেট পাই যাব। চাদৰৰ মেখেলা 200 টকাত ছেট পাই যাব। আৰু আপোনাৰ এই যে এই মেখেলাবিলাক যে আছে কি আছে? মিক্স পাট আৰু কিবা কিবি ননী পাট আছে, এনে বোৱা আছে, কাৰ্বি আছে, মিচিং আছে, তাৰপিছত আপোনাৰ ৰাভাৰ মেখেলা চাদৰ আছে, মানে জনগোষ্ঠীয় মেখেলা যিমান আছে আপুনি চব ৰাখিছে। শুনা পাইছে আপোনালোকে? দাদাই যে কৈছে 100 টকাত মেখেলা পাব ইয়াত আহিলে। তো দেৰি আৰু কি কৰি আছে, আহি যাওক বালিজানা বাজাৰত, 100 টকাত মেখেলা লৈ যাওক। আৰু আপোনালোকৰ যিমান যি ভাল লাগে, মানে কোৱালিটিৰ আছে, ভাল কোৱালিটিৰ আছে, যোনটো লাগে আপোনালোকে লৈ যাওক এই দাদাৰ পৰা। না কি কয় দাদা? অনলি দাদাৰ দোকান বুলি নহয়, আৰু দোকান আছে। আপোনালোকে মানে ঘূৰি ঘূৰি পচন্দ কৰি ল'ব, নাকি দাম খেলি ল'ব, য'ত পচন্দ হয় তাৰ পৰা ল'ব। আৰু এইফালে মানে এখন ডাঙৰ দোকান দেখা পালো, মানে ইয়াতে ইমান মেখেলা ৰাখিছে, মানে হলচেল যেন লাগি আছে। দাদা আপুনি কি হলচেল বিজনেছ কৰি আছে নেকি ইয়াতে? ৰিটেল বেচাওঁ। ৰিটেল কিমানৰ পৰা কিমানলৈকে আছে মেখেলা আপোনাৰ? 150ৰ পৰা 1500 লৈকে হয়। 150ৰ পৰা 1500 লৈকে আছে। কি আছে আপোনাৰ? এটা আপোনাৰ সব সুতি মেখেলা চাদৰ, আপোনাৰ পলি পাট থাকে, মিক্স পাট থাকে, এনেকা বেলেগ বেলেগ নাম আৰু কোৱালিটি হিচাপে দাম হয়। মুগাৰটো নাই? মুগাৰ নাই, মিক্স পাট আছে। মিক্স পাট আছে। মিক্স পাট কেই টাকাৰ পৰা আৰম্ভ আপোনাৰ ইয়াতে? 1500 টাকা হয়, আপোনাৰ 1000ৰ পৰা হয় 1500 লৈকে। বেলেগ বেলেগ থাকে, কোৱালিটি হিচাপে দাম হয়। চাওক এইটো পলি পাট হয়। এইটো পলি পাট? পলি পাট হয়। হয়, কিমান দাম এইটো? এইটো এনেই 600 টাকা খোজো, আমি 500 টাকাত বিক্ৰী কৰোঁ সেনেকা। ধুনীয়া ডিজাইন। আৰু যে এটা কল 150 টকাৰ, সেইটো কোনটো? 150 টাকাত এইগুলা হয়, সিম্পল কালারগুলা হয়। দেখার সুতি মেখলার যারা দেখে
এনেকা এটা মানে মেখেলা চাদৰ দুটাই থাকিব দুটাই থাকিব 150 টকা না 150 টাকাত পাই যাব আৰু আপুনি যে ক'লে এটা মানে আপোনাৰ 1500 টকা মানে মেক্সিমাম দাম সেই কাপোৰটো অলপ দেখাই দিয়ক এনেকা এনেকা 1,500 এনেকা এইবিলাক 1500 টকা এইটো এনেকাতো কালাৰ আৰু পাই যাব যদি কোনোবা আহে বহুত মাল আছে আৰু কাপোৰৰ মাৰ্কেট আপোনালোকক দেখালোঁ আৰু এইবাৰ বলক চেণ্ডেলৰ মাৰ্কেট দেখুৱাম আৰু এই চেণ্ডেলৰ মাৰ্কেটখন মানে ইয়াৰ পৰা আৰম্ভ হৈছে আৰু সেইফালে যায় সেই ৰাস্তাটো পাইছে আৰু চাব পাৰে ইয়াতে কিমান দোকান আছে চেণ্ডেলৰ দোকান আৰু মোৰ লগত এইফালে আছে দোকানী ভাই এজন কি নাম ভাই আপোনাৰ মোৰ নাম মুক্তাদিৰ ৰহমান কি আছে আপোনাৰ দোকানত জোতা আছে মানে নৱেম্বৰৰ পৰা জোতা বেছি আৰম্ভ হয় আজিকালি অলপ জোতাটো কমি যায় গৰমৰ দিনে কম চলে আজিকালি চেণ্ডেলে বহুত আজিকালি ভেৰাইটি আছে প্লাষ্টিকৰ মাল ওলাইছে বহুত ডিজাইনৰ এইবিলাক মানে বেছি চলে আৰু লগতে হাৱাই চেণ্ডেল চলে ঘৰত ইউজ কৰাৰ কাৰণে সৰু বাচ্চাৰ আছে যে এইবিলাক আছে বেগবেল আছে এইবিলাকে চলে আৰু মানে এইবিলাক দোকানৰ পৰা যদি আপোনালোকে কেতিয়াবা আহি কেনে চেণ্ডেল কিনে বা সেইফালে যে কাপোৰ দেখালোঁ কাপোৰ কিনে তাতে মানে এই দাদাহঁতে বেছি লাভ নকৰে মানে লাভটো অলপেই কৰে হয় আমি যেটা দামত বিক্ৰী কৰোঁ বহা দোকানত সেই একে চেণ্ডেল বা একে জোতা যদি লৈ বহুত দাম ল'ব বহুত দাম ল'ব একে সাপোজ এইটো অজন্তাৰ মাল এইটো ধৰ সাপোজ 140 টকা দাম আছে আমি 100 টকা 110 টকাত বিক্ৰী কৰোঁ কিন্তু বহা দোকানত 140 টকাই ল'ব একে মাল চেম মাল অৰিজিনেল মাল যাতে লাভটো বেছিকৈ আমি লাভটো কম কৰোঁ হয় দাদাই মিছা কথা কোৱা নাই মানে লাভটো সঁচাকৈ বহুত কমকৈ কৰে তো এতিয়া বলক ওচৰতে থকা ফাৰ্নিচাৰ মাৰ্কেটখনত যাওঁ আৰু তাতে যাই আপোনালোকক ফাৰ্নিচাৰ দেখুৱাম তো বলক আৰু এই বালিজানা হাট বজাৰত এইবাৰ আপোনালোকক দেখুৱাইছোঁ ফাৰ্নিচাৰ মানে আপোনালোকে চাব পাৰে এইফালে বিছনা মানে চাওক কিমান বিছনা আছে এই বিছনাবিলাক মাত্ৰ 2500ৰ পৰা 2600 টকা আৰু এইফালে দাদা এজন আহিছে বজাৰত কি কিনবাইছে মই পালেং কিনি পাইছো পালেং কোনটো কিনব কওকচোন কিন্তু মানে সেইটো কিনিম এইটো এইটো কিমান মান দাম ল'ব কওকচোন 6000 6000 6000ত কেনে হ'ব বস্তুটা চলব না চলিব উপায় নাই এখন যায় বানানি তাইহে দি আছে এখনতো কমত নেদে বানাব গেলে তো আৰু বেছি পৰি যাব বেছি পুৰি যাব উপায় নাই পইচা ডাঙৰ নহয় এখনতো থাকিব লাগিবই ও এটো তো ৰেডিমেড আছে ঘৰত লগাব খালি ফিটিং লগাও আৰু কৰি ফিটিং কৰা টোপনি মাৰক বঢ়িয়া দাদা খালি বিছনাই ল'ব না লগতে হা বঢ়িয়া বঢ়িয়া আৰু এইবিলাক চাব পাৰে এইবিলাক আপোনাৰ 3000ৰ পৰা অলপমান ওপৰত যায় 3000 কেতিয়াবা 3100 3200 সেনেকুৱা আৰু এই ফাৰ্নিচাৰ বজাৰত আহি এইফালে দেখা পালো কি ডাঙৰ ডাঙৰ সোফা একদম ধুনীয়া ধুনীয়া সোফা আৰু এইফালে আছে এই সোফাৰ মালিক কি নাম আপোনাৰ দাদা শুকুৰ আলী দাদা এইটো সোফাৰ দাম কিমান কৈ দিবচোন অলপ 12500 কোনোবাই যদি ইয়াতে এইটো বজাৰত আহে অলপ কম হ'ব না নাই হ'ব অলপ ডিছকাউণ্ট হ'ব চাওক আপোনালোকে সোফাৰ কোৱালিটি চাব পাৰে কি ধুনীয়াকৈ সোফাটো বনাইছে আচ্ছা এইবিলাক ক'ত বনায় গুৱাহাটীত আনবাৰ মানে আপোনালোকে নিজে নবনায় গুৱাহাটীত বনাই আনি ইয়াতে বিক্ৰী কৰে হয় না কোম্পানী মাল চাওক সোফাৰ কোৱালিটি চাওক একদম প্ৰিমিয়াম কোৱালিটি এইফালে এই এটাৰ লগত সৰু সৰু দুটা আছে না তিনিটা আছে আৰু এইফালে এই আলমাৰিখন আপোনালোকে চাব পাৰে কি ধুনীয়া মানে গ্ৰাফিকটো চাওক কি ধুনীয়াকৈ বনাইছে এইটোৰ দাম কিমান 7500 চাওক 7500 টকা দিলে এই ধুনীয়া আলমাৰিখন আপোনালোকৰ হৈ যাব চাওক আৰু এইফালে সোফাবিলাক চাব পাৰে এই সোফাবিলাক কিমান কৰি 12000 চাওক কি ধুনীয়া লাগিছে একদম মাত্ৰ 12000 টকা আৰু এইফালে যদি আমি চাওঁ এই ৰেক্সিনত সোফাটো আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ বনাইছে এইটোতো গুৱাহাটীৰ পৰা আনিছে আপোনালোকে এইটোৰ দাম কিমান কওক 12000 আৰু মানুহ যেতিয়া আহিব তেতিয়াতো অলপ কমাই দিব অলপ কম বেছি হ'ব আৰু ইয়াতে বহি আৰামটো কেনেকৈ আপোনালোকক দেখুৱাই দিছোঁ একদম ধুনীয়া মজেদাৰ আৰু এইফালেও আছে পিছফালে এইটোৰ দাম কিমান কওক একে দাম পড়ব 12000 মানে 12000 টকা খুজিছে আপোনালোকে বজাৰত যেতিয়া আহিব অলপ অলপ কমাই ধৰিব আৰু এইফালে আছে ৰেড কালাৰৰ চাওক ৰেড আৰু ব্লাক কম্বিনেশ্যন এই ৰেড আৰু ব্লাক কম্বিনেশ্যনে সোফাটো কি ধুনীয়া বনাই দিছে আপোনালোকে আহক মাত্ৰ 12000 টকা খুজিছে দাম আৰু আহিলে দাদাই দামটো কমাই দিব আপোনালোকে নিজ পছন্দ কৰি লৈ যাওক মানে কালাৰৰ অভাৱ নাই বহুত কেইটা কালাৰ আছে ইয়াতে আৰু এই হাট বজাৰত যে দাদাই এই বস্তুবিলাক বিক্ৰী কৰি আছে এইবিলাক বাদেও তেওঁৰ লক্ষীপুৰত এখন শ্ব'ৰুম আছে মানে স্থায়ী দোকান এখন আছে আপোনালোকে যদি তালৈ যায় তাতে যাই কেনে ধুনীয়া ধুনীয়া ফাৰ্নিচাৰ মানে এইবিলাক আপোনালোকে চাই পছন্দ কৰি ল'ব পাৰিব কালাৰো বহুত আছে হয়নে কালাৰো বহুত আছে আৰু দাদাৰ নাম্বাৰটো মই স্ক্ৰীণত দি দিম ডেছক্ৰিপশ্যনতো দি দিম আপোনালোকে দাদাক কণ্টেক্ট কৰি দাদাৰ পৰা বস্তুবিলাক লৈ ল'ব অলপ কম ধৰি দিব দেই হ'ব ঠিক আছে দিয়ক আৰু ইয়াতে কি ফাৰ্নিচাৰ নাই আপোনালোকে চাব পাৰে এইফালে চাওক আলনা এইবিলাকৰ 2500 টকাত পাই যাব এইফালে আপোনালোকে এইবিলাক 2000 টকাত পাই যাব এইফালে আছে মানে আপোনালোকে খালি ইয়াতে আহিব লাগে একদম কম দামত চব বস্তু আৰু কোনো টেনশ্যন নাই মানে বনাবৰ কাৰণে যে টাইম লাগে সেইবিলাক টাইম একো দৰকাৰ নাই খালি আহিব পইচা দিব লৈ যাব আৰু এইফালে ধুনীয়া এখন মানে ডাইনিং চাব পাৰে আপোনালোকৰ মানে বনোৱাত কোনো টেনশ্যন নাই বনাব নালাগে ইয়াতে খালি পইচা লৈ আহিব আৰু পচন্দ কৰিব লৈ যাব আৰু এই ডাইনিংখনৰ দাম কিমান জানেনে মাত্ৰ 14000 টকা এটা এনেকৈ আপোনালোকে 4খন চেয়াৰ পাব আৰু এই ডাইনিংখন চাওক
কি ধুনীয়া কাঠেদি বনাইছে একদম বঢ়িয়া মজবুত আৰু বিচনাৰ লগত যে আপোনালোকৰ টচুক লাগিব মানে মেট্ৰেছ লাগিব সেইবিলাকো ইয়াতে আছে চাওক এইফালে গাৰু আছে লেপো আছে টচুকো আছে আৰু ঠাণ্ডাৰ দিন গ'ল না কম্বলো আছে টচুকৰ দামটো কৈ দিয়ক অলপ 3000 আছে 2500 আছে 1200 আছে আৰু এইফালে আৰু এটা দোকান আছে ইয়াতে আছে মেট্ৰেছ আছে টচুক আছে দাদাৰ পৰা জানিব খুজিম দাদা দামবিলাক কিমান কৰি যেতিয়া 6 ইঞ্চি আছে 5500 টাকা হ'ব 4 ইঞ্চিটো হ'ব 3500 টাকা 3500 টাকা আর আপনার 5 ফুটিটো হ'ব এইটো 2500 টাকা হ'ব 4 ইঞ্চি বহল আৰু টচুকতো আছে টচুকৰ দাম আর কেনেকুৱা তুচুক হ'ব 600 টাকা হ'ব 1000 আছে 1500 আছে 2200 আছে তো আপোনালোকক এই সাপ্তাহিক বজাৰৰ যি ফাৰ্নিচাৰ মাৰ্কেট আছে তাৰে যিখিনি পাৰোঁ আপোনালোকক অলপ দেখুৱালোঁ আৰু এতিয়া নেক্সট মানে বজাৰখনৰ ভিতৰলৈকে সোমাই যাই আছোঁ আৰু কি আছে মানে আপোনালোকক যি পাৰোঁ অলপ চলপ দেখাম আৰু ফাৰ্নিচাৰ মাৰ্কেটৰ পৰা আহি পালোঁ সেইফালে আপোনালোকে দেখা পাব পাৰে এইবিলাক হ'ল মানে বাচন বৰ্তন মানে সকলো ধৰণৰ বাচন বৰ্তন ইয়াতে আছে এইবিলাক চাগে পূজাৰ সামগ্ৰী না পূজাৰ সামগ্ৰী ঘৰত ব্যৱহাৰ কৰা আপোনালোকৰ এই বাথৰুমত ব্যৱহাৰ কৰা যি লাগে চব পাব ইয়াতে খুৰাৰ দোকানত দাম কেনেকৈ আছে দাদা একদম মিনিমাম দাম কেইটকা আছে 50 টকাৰ পৰা আৰু মেক্সিমাম চবতকৈ ওপৰত 2000 মানে আপোনালোকে যেতিয়া এখন সাপ্তাহিক বজাৰত সোমাই আহিব তাতে মানে এটাই সুবিধা মানে ছুপাৰ মাৰ্কেটত সোমালে যেনেকা কিন্তু ছুপাৰ মাৰ্কেটত সোমালে আপোনালোকৰ কষ্টটো বেছি হ'ব মানে খৰচটো বস্তুবিলাকৰ দাম 10 টকাৰ বস্তু আপুনি 50 টকা দি কিনিব লাগিব কিন্তু যদি আপোনালোকে এনেকা হাট বজাৰত আহে সেইবিলাক বস্তুৱে আপোনালোকে বহুত কমত পাই যাব মানে এই যিবিলাক দোকানী আছে ইহঁতে মানে ইমান এটা লাভ নকৰে মানে অলপ চলপ লাভ হ'লে বস্তুবিলাক এৰি দিয়ে আৰু এইবাৰ আগবাঢ়ি আছোঁ মানে গেলামাল মাৰ্কেটৰ ফালে আপোনালোকে চাব পাৰে গেলামালৰ দোকানীবিলাকে একদম পুৰা বহি গৈছে এইফালে আৰু এইফালে চাব পাৰে মানে শাক পাচলিৰ বজাৰটো ফুলকবি কি দাম ভাই 30 মানে ইয়াৰে পাচলি বজাৰখনো বহুত ডাঙৰ ইয়াতে মানে ওচৰ পাজৰত যিমান গাঁও আছে চব গাঁৱৰ মানুহবিলাক মানে ইয়াৰ পৰা আহি কেনে পাচলি ক্ৰয় কৰে আৰু ইয়াতে বহুত ধৰণৰ পাচলি পোৱা যায় চাওকচোন মানুহ মানে পাচলি বজাৰত তামাম মানুহ আৰু এই বন্ধাকবিৰ যে একদম আপোনালোকে ইয়াতে দেখা পাইছে একদম ভণ্ডাৰ মানে ভঁৰাল বনাই থৈছে কি দাম ভাই পাতকবি 320 টাকা আছে নেকি 320 টাকা তাৰমানে বালিজানা হাট বজাৰত চব্জিৰ দাম মানে তুলনামূলকভাৱে বহুত কম আছে আৰু ইয়াতে আৰু শেষত মানে আপোনালোকক সেই চব্জিটোৰ কথা কৈ দিছোঁ যোনটো চব্জি মানে অসমৰ ক'তো পোৱা নাযায় আৰু সেইটো হ'ল বালিজানাৰ বেঙেনা কিন্তু বৰ্তমান যিহেতু বেঙেনাৰ ছিজন নহয় সেইকাৰণে সেইটো দেখুৱাব নোৱাৰিলোঁ আপোনালোকে মানে ঠাণ্ডাৰ দিনত সেইটো বেঙেনা পাই যাব ইয়াতে আৰু এই বালিজানা সাপ্তাহিক বজাৰটো সপ্তাহত একদিনে হয় আৰু সেইটো হ'ল মঙলবাৰে বালিজানা সাপ্তাহিক বজাৰটো এইখিনিত হয় তো বন্ধুসকল ওলাই আহিলোঁ বজাৰৰ পৰা আৰু মানে য'ত গাড়ী পাৰ্ক কৰি থৈ গৈছিলোঁ সেইখিনি জেগা আহি পালোঁ আপোনালোকক মানে এই বালিজানা বজাৰত যিমানখিনি পাৰোঁ দেখুৱালোঁ তো আপোনালোকে আহিব বালিজানা বজাৰত বজাৰ কৰিবলৈ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম এটি নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই জয় আই অসম।